Himundur Abba Murdabat! 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 Himundur Abba Murdabat! 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 Himundur Abba Murdabat! 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 Himundur Abba go back! Go back! Go back! Himundur Abba go back! Go back! Go back! We want to turn! Go back! Go back! Himundur Abba go back! Go back! Go back! Himundur Abba go back! Go back! Go back! Himundur Abba go back! Go back! Go back! আজি আমাৰ টংলা মহাবিদ্যালয়ৰ নিৰ্বাচন ইলেকশ্যন দিছিল, কিন্তু এই ইলেকশ্যনটো একো চিষ্টেমেটিক যোৱা নাই, চব 2 নম্বৰী কাম হৈছে। ইয়াৰ কাৰণে আমি ইলেকশ্যনৰ কমিশ্যনাৰ আমাৰ ৰিটাৰ্ণিং অফিচাৰ তেওঁলোকক মই ডাইৰেক্ট কৈছোঁ এইটো ৰিট চেকিং হ'ব লাগিব, আৰু আজিৰ ভিতৰত আৰু আজি আমি প্ৰিন্সিপাল লগত বা কলেজৰ যিখিনি ৰিটাৰ্ণিং অফিচাৰ ইলেকশ্যন কমিশ্যনাৰ তেওঁলোকৰ লগত আমি আলোচনা কৰি আছিলোঁ। এই সময়তে টংলা আঞ্চলিক বঞ্চৰ ছেক্ৰেটাৰী ৰুবুঙে আহি কিনি মই টংলা কলেজ GSI মোক মাৰিছে, তো সি বহুত ভুল হৈছে। মই ইয়াৰ কাৰণে কৈছোঁ আজিৰ ভিতৰত এই ৰুবুঙবোৰক আজি প্ৰশাসনে আজিৰ ভিতৰত তাক এৰেষ্ট কৰিব লাগিব, আৰু আমি কৈছোঁ অতি সোনকালে আমাক আজিৰ ভিতৰত ৰিট চেকিং কৰিব লাগিব আৰু আমাক ন্যায় লাগিব। আৰু ৰিট চেকিঙত যদি ৰিটাৰ্ণিং অফিচাৰ বা ইলেকশ্যন কমিশ্যনাৰ যদি ভুল ওলাই যায় তেওঁলোকক ছাছপেণ্ড কৰিব লাগিব। আপোনালোকে যিহেতু মানে যিহেতু প্ৰশাসনে এৰেষ্ট কৰিব লাগে, আপোনালোকে FIR দিছে নেকি থানাত? আমি FIR দিম নিশ্চয় তেওঁক, আৰু FIR দিয়াৰ পিছত তেওঁক এৰেষ্ট কৰিব লাগিব। আৰু যদি ইলেকশ্যনত ডুপ্লিকেট হৈছে 2 নম্বৰী হৈছে ৰি ইলেকশ্যন হ'ব লাগিব টংলা কলেজত। বৰ্তমান ৰিজাল্ট ওলাই গ'ল, ৰিজাল্টটো ওলাই গ'ল বৰ্তমান, কিন্তু যিখিনি ৰিজাল্ট হৈছে চব 2 নম্বৰ বুলি মই কোন ডাইৰেক্ট কৈছোঁ। কিবা ক'বা? আজিৰ ছাৰ আজিৰ দিনত ক'বলৈ কি আছে, আমি দেখা পাওঁ ইনডাইৰেক্টলি উলিয়াও ডাইৰেক্টলি উলিয়াও, আমি দেখা পাইছোঁ কি ৰিটাৰ্ণিং অফিচাৰে যেনেকুৱা ছিষ্টেমত কৰিছে এইটো ছিষ্টেমটো হ'ব নালাগিছিল। কিয়নো মই ডাইৰেক্টলি ক'বলৈ বিচাৰোঁ আজি ইলেকশ্যন আছে, যোৱাকালি আই কাৰ্ড আপডেট আৰু লগতে এডমিশ্যন ৰিচিপ্টৰ কথাটো উল্লেখ কৰিছে। যিহেতু এডমিশ্যন ৰিচিপ্টটো লগা আছে, এই এডমিশ্যন ৰিচিপ্টটো যোৱাকালি আজি ইলেকশ্যন আছে যোৱাকালি কিয় দিছে, এইটোতো ইম্পচিবল। কি ফৰ্মুলা এইটো? ৰিটাৰ্ণিং অফিচাৰ ছাছপেণ্ড হ'ব লাগে, আৰু আমাৰ যি ইলেকশ্যনৰ যদি আমাৰ যোনটো ৰিজাল্টটো যদি ভাল ওলায় এইটো প্ৰফেচাৰৰ পৰা ছাছপেণ্ড ৰিজাইন হ'ব লাগে, এইটো আমাৰ এইটো দাবী। আৰু আমাৰ যিখিনি ইলেকশ্যন এই GSৰ ইলেকশ্যনটো আমাৰ বাই ইলেকশ্যন হ'ব লাগিবই আৰু চিষ্টেমেটিক হ'ব লাগিব। दोनों जा टंला कलेज नि बिसाय खुतिनि सिस्टेम बे मोनसेबो सिस्टेमेटिक जायाखै। दोनों हेमंत राबा रिटार्निंग अफिसारा दोनों बेखौ सिस्टेमेटिक लाङाखै। दोनों नोटिसनि उनाव माबा मोनसे गुबुन मोनसे नोटिस दिहुनना होगासिनो। दोनों जों इउनियन बडी नाथाय जेब्ला इलेक्शननि नोटिस ओंखारगोन बे समाव जोंखौ बे फालिनो होआखैमोन। सानैसोनि आपिलाव जों दोनों इलेक्शनाव हाबनो मोनाखै। बेखायनो जों गोदान इलेक्शन नांगौ।